হয় কওকচোন ছাৰ। আজি ডিমাকুচি শেখৰ শংকৰদেৱ হায়াৰ ছেকেণ্ডাৰী স্কুলত আমাৰ ওদালগুৰি জিলাৰ স্বাস্থ্য বিভাগে ইয়াত আয়ুষ্মান ভাৰতৰ দ্বাৰা ইয়াত স্বাস্থ্য মেলা পাতিছে আৰু ইয়াত বিভিন্ন বিভাগৰ ডক্টৰবিলাক মাতি আনিছে আৰু ইয়াত স্বাস্থ্য মেলাৰ লগতে ইয়াত অল ইণ্ডিয়া লেভেলৰ যিটো মানে কাৰ্ডৰ ব্যৱহাৰ হয় মানে ইউনিক ID নম্বৰ যিটো মেডিকেলৰ কাৰণে যিটো আয়ুষ্মান কাৰ্ড আছিলে আগত এই আয়ুষ্মান কাৰ্ডৰ দ্বাৰা অল ইণ্ডিয়াত চিকিৎসাটো নাপায় গতিকে সেইটো চৰকাৰে নতুনকৈ কাৰ্ড বনাবৰ কাৰণে সেইটো ব্যৱস্থা লোৱা হৈছে মানে এটা কাৰ্ডেদি অল ইণ্ডিয়াত ট্ৰিটমেণ্ট পোৱা সেই কাৰ্ডটো আৰু ইয়াত আজি আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছে আৰু সেইটো পিছলৈ গাঁও লেভেলতো মানুহবিলাকে বনাব পাৰিব লগতে ইয়াত পুষ্টিকৰ আহাৰৰ কাৰণেও এটা সজাগতা কৰা হৈছে মানুহে অকল ঔষধ খালে মানে স্বাস্থ্যৱান হৈ থাকিব নোৱাৰে লগতে আমাক পুষ্টিকৰ আহাৰৰ প্ৰয়োজন হয় গতিকে সেইটোকো আজি ইয়াত মানুহবিলাকক বা আমাৰ ৰাইজক শ্ব' কৰিছে এইটোৰ দ্বাৰা খুব এটা ভাল অনুষ্ঠান হৈছে বুলি মই অনুধাৱন কৰোঁ কাৰণ আমাৰ মানুহ সমাজ ডেভেলপ হৈ গৈ আছে কিন্তু আমি শাৰীৰিকভাৱে আমি যিটো যত্ন ল'ব লাগে বা আমাৰ শাৰীৰিকভাৱে যিটো সজাগতা হ'ব লাগে সেইখিনি মানুহ পাহৰি গৈ আছে গতিকে হেল্থ মেলাবিলাক কৰাৰ কাৰণে খুব সুন্দৰ হৈছে আৰু মানুহে আজি গম পাব যে আমি স্বাস্থ্যৱান হ'বৰ কাৰণে আমি কি পুষ্টিকৰ আহাৰ গ্ৰহণ কৰিব লাগে বা আমি মানে বেমাৰ হ'লে আমি ক'ত যাব লাগে ঠিক তেনেকৈ মানুহবিলাক মানে আজিৰ এই যোগেদি বা আজি স্বাস্থ্য মেলাৰ যোগেদি গম পাব মই আহ্বান কৰিব বিচাৰিছোঁ ৰাইজক যে যাতে কিবা এটা বেমাৰ হ'লে কিবা এটা আজাৰ হ'লে যাতে বেছ অৰ্থাৎ ওজা তাত নাযায় নিজৰ স্বাস্থ্যকেন্দ্ৰ যাতে চবেই যায় কাৰণ মূৰৰ বিষ কিবা এটা লক্ষণ হ'ব পাৰে বুকুৰ বিষ কিবা এটা লক্ষণ হ'ব পাৰে তাৰ কাৰণে পিল এটা খাই দিলে মানে খন্তেকীয়াৰ কাৰণে হয়তো ভাল হ'ব কিন্তু তাৰ ভিতৰত কি হৈছে সেইটো চাবৰ কাৰণে ডক্টৰৰ ওচৰত যাবই লাগিব গতিকে কিবা এটা অসুবিধা হ'লে চবেই নিজৰ স্বাস্থ্যকেন্দ্ৰ যাতে যায় ৰাইজে মই সেইটো আজিৰ এই স্বাস্থ্য মেলাৰ যোগেদি আহ্বান জনাইছোঁ। বৰ্তমান সময়ত আমাৰ জনসাধাৰণ স্বাস্থ্যৰ প্ৰতি সজাগ হোৱা বুলি ভাবেনে? বৰ্তমানো আমাৰ জনসাধাৰণ স্বাস্থ্যৰ প্ৰতি সজাগ নহয় এতিয়া চাওক আমাৰ যিখিনি সৰু ল'ৰা ছোৱালী মোবাইলৰ লগত এনি টাইম ব্যস্ত থাকে আৰু মোবাইলৰ লগত থকাৰ লগে লগে কি হয় আমাৰ মগজুৰ লগতে আমাৰ চকু কাণ হয়তো ডিফেক্ট হৈ যাব পাৰে লগতে আমি এনেকুৱা মানুহ ব্যস্ততা হৈ গৈছে নিজৰ কামৰ ক্ষেত্ৰতে হওক বা অন্যান্য ব্যৱসায়ৰ ক্ষেত্ৰতে হওক অকণমান সময় হ'লেও আমি নিজৰ দেহৰ কাৰণে দিব লাগিব মানে অকণমান হ'লেও সময় দি শাৰীৰিক চৰ্চাটো আমি কৰিব লাগিব ব্যায়ামবিলাক কৰিব লাগিব এইটোৰ কাৰণে আমি আজি ক'ব বিচাৰিছোঁ যে মানুহ স্বাস্থ্যৰ ক্ষেত্ৰত এতিয়ালৈকে সজাগ হোৱা নাই। बे हेल्थ मेलायाव जोंबो ससियेल वेलफेयारनि सिङाव थानाय ICDS डिपार्टमेन्टआ मोनसे डेमनस्ट्रेसन खालामदों बे डेमनस्ट्रेसना जाहैबाय जोंहा जन्मनि डिलिभारिनिफ्राय माने जेसेबांसिम थाया मानो जानाय लोंनायाव जिबायदि जोङो जोथोन लानांगौ बे जोथोन लानायाव जोंहा जानाय लोंनायखौ जोङो बायनानै मोननाय मुवा बेसादनि सायावल' जों सोनारा जोङो गामि ओनसोलाव जेखि जाया मोननाय मुवा बेसादनिफ्राय जानानै जों जायखौ जों नागिरनानै मोनो खानानै मोनो बेफोरखौ जायोबा जोंनि देहायाव जिबायदि नांगौ बेफोरबायदि भिटामिनखौ जों मोननो हायो हमना ला जों दिंखिया मैगंखौ जोङो बायनांगौनि गोनांथि गैया जोंहा नागिरबानो मोनो टाउन सहराव थायोब्ला बेफोरखौ बायना जानांगौ जानो हागौ नाथाय जों गामि ओनसोलनि मानसिफोरा बेफोरखौ नागिरनानै जों जानो हायो हमना ला थास' बिथं बेखौ जोङो बायनांगौनि गोनांथि गैया बेखौ जों नागिरनानै जानो हायो मानामुनियाबो जोंहा भिटामिन दङ बेखौ जोङो बायनानै जानांगौ गोनांथि गैया जों जिखिनि जों दिन्थिदों दायो बेयो जों गामि ओनसोलाव मोननाय बा जोंनि न'खराव इजिलि मोननो हानाय मुवा बेसाद जायखौ जोंनि देहानि थाखाय जोबोद गोनां।